নমস্কাৰ, আজি আকৌ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ আপোনালোকে থাম্বনেইলখন চাই গম পাইছেই। নতুন বছৰ অহাৰ লগে লগে সকলো গছ-গছনিয়ে কুঁহিপাত মাৰিব আৰম্ভ কৰে। ঠিক তেনেকৈ পাণ গছবিলাকেও কুমলীয়া পাণ দিব আৰম্ভ কৰে। আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে কুমলীয়া পাণখিলা কিমান ডাঙৰ হৈছে। আৰু এতিয়া কুমলীয়া পাণৰ পাইকাৰী ৰেট পাৰ গুছি 10 টকাৰ পৰা 15 টকা বৰ্তমান চলি আছে। গতিকে যিসকলৰ পাণৰ বাগান আছে বা পাণৰ বাৰী আছে তেওঁলোকেও এতিয়া কুঁহিপাত বা কুমলীয়া পাণবিলাক বিকি টকা উপাৰ্জন কৰিব পাৰিব আৰু যিমান পাৰে কুমলীয়া পাণবিলাক ছিঙি বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিয়ক। কাৰণ এতিয়া বৰ্তমান উচিত টাইমত উচিত সময়ত কুমলীয়া পাণ বিক্ৰী কৰি আপোনালোকে পইচা ঘটিব পাৰিব। তামোল গছবোৰত কেনেকৈ কুমলীয়া পাণবোৰ লহপহকৈ ডাঙৰ হৈ আহিছে আমি সকলোৱে চাওঁ বলকচোন। আপোনালোকে পাণ গছবোৰ দেখি অনুমান কৰিব পাৰিছে যে পাণবোৰৰ লতাবিলাকে কিমান ধুনীয়াকৈ পোখা মাৰি আছে আৰু পাণবিলাক কিমান ডাঙৰ ডাঙৰ হৈ আছে, হয়নে? গতিকে যাৰ ঘৰত বা যিসকলৰ ঘৰত এতিয়াও পাণ গছ ৰোৱা নাই তেওঁলোকক কৈছোঁ মই, আপোনালোকে পাণ গছ পাণৰ লতা আনি ৰুবলৈ আৰম্ভ কৰক। যদি ওচৰৰ ঘৰৰ কাৰোবাৰ ঘৰত আছে তেতিয়াহ'লে তেওঁলোকৰ ঘৰত গৈও আপোনালোকে লতা ক্ৰয় কৰি আনি পিনি ৰুব পাৰিব এনেকৈ তামোল গছত। আৰু যদি তেওঁলোকৰ ঘৰৰ ওচৰত কাৰোৱেই নাই তেতিয়াহ'লে আপোনালোকে ফাৰ্মৰ পৰা পুলি ক্ৰয় কৰি আনি পাণ পুলি ঘৰত ৰুবলৈ চেষ্টা কৰক। কাৰণ পাণত আজিকালি বহুত পইচা আছে। কাৰণ পাৰ গুছি যদি 10 টকাৰ পৰা 15 টকা হয় চাওকচোন, আপুনি ভাবি চাওক কিমান পইচা ঘটিব পাৰিব। আমাৰ দৈনন্দিন জীৱনত প্ৰতিজন মানুহে যিকোনো মুহূৰ্ততে যেনে ভাত খাওঁতে, ভাত খাই উঠি, চাহ এটোপা খাই উঠি বা এনেই থাকিলেও কিবা খাওঁ খাওঁ লাগিলে আমি তামোলখন খাই দিওঁ, হয়নে? ঠিক তেনেকৈ আমাৰ সমাজত ধৰ্মীয় অনুষ্ঠানবিলাকত যেনে সকামেই হওক, বিয়াই হওক, অন্যান্য যিকোনো কিবা অনুষ্ঠান পাতিলে তাতো আমাৰ তামোলখন বা তামোল পাণটো প্ৰয়োজন হয়। সেইকাৰণে আমি ভাবোঁ প্ৰতিটো মুহূৰ্ততে আমাক তামোল পাণ প্ৰয়োজন হৈ থাকে। সেইবাবে প্ৰতিজন মানুহে নিজৰ নিজৰ বাৰীত তামোল পাণ ৰুই লোৱাটো জৰুৰী। নহ'লে আজিৰ দিনত যদি কুমলীয়া পাণৰ গুছি 10ৰ পৰা 15 টকা হয় চাওকচোন বাৰু কিমান পইচা খৰচ কৰিব লাগিব আপোনালোকে কিবা এটা সকাম বা বিয়াই হওক পাতিবলৈ হ'লে। সেইবাবে মই কৈছোঁ আপোনালোকে পাণ ৰুই লওক আৰু তামোল পাণৰ পৰা যিবোৰ প্ৰডাকশ্যন দিব সেইবোৰ আপোনালোকক যিকোনো মুহূৰ্ততে সহায় হ'ব আৰু আপোনালোকে তাৰ পাণ তামোল বিক্ৰী কৰিয়েই আপোনালোকে দুপইচা অৰ্জন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তাৰ উপৰিও আপোনালোকে
ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।